Hi friends, good morning. মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আন এটি ব্লগ আৰু এতিয়া ৰাতিপুৱা 8 বাজিছে। মই শুই উঠি মাৰ লগত ৰুটি বনাই আছোঁ ব্ৰেকফাষ্টৰ কাৰণে। এয়া ৰুটি বনাই আছে মায়ে আৰু মই অকমান হেল্প কৰি আছোঁ। আপোনালোকেও চাই থাকক মোৰ ব্লগটো। মই ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰ পিছত আপোনালোকক আকৌ লগ পাম। হৈ গ'ল আৰু মই ব্ৰেকফাষ্টত ৰুটি আৰু সবজি খালোঁ। কিন্তু মই যেতিয়া জিম জইন কৰিম 2-3 মাহ মই জিম যোৱা নাই, লকডাউনৰ কাৰণেতো বন্ধ আছিল চবৰে। এতিয়া যেতিয়া মই যাম তেতিয়া বহুত লাইট ব্ৰেকফাষ্ট কৰিম, ইমান হেভি নকৰোঁ। কিন্তু মাজতে মোৰ বহুত বেছি ৱেইট হৈ গৈছিলে, 61 হৈ গৈছিলে। তেতিয়া মই পুৰা এমাহ 2 মাহ পুৰা অকমানো মানে ভাত খোৱা নাছিলোঁ, অকমানো ৰাইচ লোৱা নাছিলোঁ। তাৰপিছত মই বহুতখিনি ৰিজাল্ট পাইছোঁ। মোৰ তেতিয়া 61ৰ পৰা ডাইৰেক্ট 1 মাহৰ ভিতৰত 57 হৈ গৈছিলে। বিশ্বাস নকৰিব পাৰে, কিন্তু সঁচাকৈ মোৰ ফ্ৰেণ্ডছখিনি জানে, যিখিনি মানে মোৰ লগত থাকে। পটককৈ মোৰ ৱেইটটো বহুত লছ হৈ গৈছিলে। মই কাৰণ দুপৰীয়া 2খন ৰুটি আৰু দালি খাইছিলোঁ, ৰাতি অকণমান কিবা চব্জি বা দালি এনেকুৱাকৈ খাই শুই আছিলোঁ। আৰু আপোনালোকৰো যদি ৱেইট বহুত বেছি হয়, আপোনালোকে এইটো ডায়েট ফ'ল' কৰিব পাৰে। মই আকৌ এইটো ডায়েট ফ'ল' কৰিম বুলি ভাবিছোঁ, চাওক কিমান সম্ভৱ হয়। নেক্সট উইকৰ পৰা মই চাগে আকৌ যেতিয়া জিম জইন কৰিম, এই 2 মাহটো পূৰা খালোঁ লকডাউন বুলি। আৰু মই এনেই খোৱা লোৱাত বহুত ভাল, মই বহুত বেছি ফুডি হয়, খাইতো বহুত ভাল পাওঁ, মই বিৰাট ভাল পাওঁ। চ' মই আকৌ এইটো ডায়েট ফ'ল' কৰিম বুলি ভাবিছোঁ। আৰু আজি চাগে মই মটন বনাম। যদি বনাওঁ মই আপোনালোকক দেখাম, যদি মায়ে বনায় তেতিয়ানো কি দেখাম। চাওক, মই যদি বনাব পাৰোঁ নিশ্চয় আপোনালোকক। আমি অকণমান ৰাতি ধুৱাই দিলোঁ, গা ধুৱাই দিছোঁ। গা ধুৱাই দি আৰু ঠাণ্ডা লাগিছে, সেইকাৰণে ড্ৰাই কৰি আছোঁ। আৰু মই গা ধোৱাৰ ভিডিঅ' বনাব ৰৈ গ'ল, কাৰণ দৌৰা-দৌৰি হৈ গৈছিলোঁ বহুত। মই আৰু মোৰ ভণ্টিয়ে ধুৱাই দিলোঁ। কি ধুনীয়াকৈ নেকি মৰম লগাকৈ আছে। সি বহুত ভাল পায় এনেকুৱাকৈ ড্ৰাই কৰি দিলে, বহুত ভাল পায়। গা পা ধুই পুৰা ৰেডি হৈ গৈছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ। তাৰে আগতে চাওক, এইটো কোন? এইজনী মোৰ ছিষ্টাৰ হয়। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম যে ধিতিস্মিতা ডেকা। ধুনীয়া নাম। আৰু এইডাল দেখিছে হেয়াৰ বেণ্ড? কোনে দিছে এইডাল? খুৰীমাই দিছে। ডাঙৰকৈ কোৱা। খুৰীমাই দিছে। মই তোমাৰ কোন হওঁ? বা হয়। এইজনী মোৰ ছিষ্টাৰ হয়, মোৰ খুৰাৰ ছোৱালী। বহুত ভাল হয় আৰু মই বহুত মৰম কৰোঁ। তাই স্কুলত পঢ়ি আছে, ক্লাছ 4ত পঢ়ি আছা ন? ক্লাছ 4ত পঢ়ি আছে। চ' আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় জনাব। মই আৰু এজনী ছিষ্টাৰ দেখাই আছোঁ, এজনী মোৰ একদম নিজৰ ছিষ্টাৰ হয়। নামটো কোৱা? পায়েল। আৰু মই তোমাক কি বুলি মাতো? হানি। আৰু কোৱা, মোৰ কথা কোৱা। কি ক'ম, মোক বহুত মৰম কৰে আৰু য'ত ক'ৰবাত ফুৰিবলৈ গ'লে মোৰ বাবে বহুত গিফ্ট আনে আৰু চকলেটছ আনে, পিজ্জা লৈ আহে বহুত। আৰু মোক বহুত কাম কৰিব দি থাকে, মানে মোক সদায় এনেকৈ অৰ্ডাৰ দি থাকে যে মাজনী এগিলাচ পানী আনি দিয়া, গৰম পানী, এনি টাইম পানী খাই থাকে, এনি টাইম। আৰু মোক এনেকৈ পানীয়ে খুজি থাকে। আচ্ছা, মই এতিয়া মোৰ কথা কিছুমান আপোনালোকক আৰু ধৰি থকা ন, মই মোৰ নিজৰ কথা মই ক'ব বিচাৰোঁ। মই এইটো ব্লগ চেনেল এইটো নহয়, মই আচলতে ইউটিউবত 2 বছৰমান আগৰ পৰাই ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ। কিন্তু একো ৰিজন নাই, মোৰ হোৱা নাছিলে মানে যে মই ভিডিঅ' বনাওঁ বুলি ভাবোঁ, কিন্তু কিয় নাজানো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া মই ভাবিলোঁ ষ্টাৰ্ট কৰিম। আৰু যদি আপোনালোকে মোক যিয়ে মোৰ ভিডিঅ' চাই, যিয়ে মোক 2-এটা হ'লেও কোনোবাই জানে, দেন কমেণ্টছ নিশ্চয় কৰিব। আৰু যিয়ে নাজানে, মানে যিয়ে মোক একেবাৰে ক'তো আজি ফাৰ্ষ্ট দেখা পাইছে, মোক আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। আৰু মানে মই এনেকুৱাকৈ ব্লগ ভিডিঅ' আপলোড কৰি থাকিবলৈ
চেষ্টা কৰিম সপ্তাহত এটা দুটা বা তিনিটা যিয়ে নহওক মই টাইম পালে আপলোড কৰিব ট্ৰাই কৰিম। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই নিশ্চয় ভাল পাব, কিছুমান কথা জানিবও পাৰিব, মই কিছুমান ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু ভাবিছোঁ ট্ৰেভেল ব্লগো বনাম, ইয়াতেই বনাম। তো আপোনালোকে নিশ্চয় মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। এইজনী চাওক মোৰ খুৰীমা হয় আৰু ধুনীয়াকৈ নামটো কোৱা। পুৰবী কি কৰি আছা? চাফাই কৰি আছোঁ, বাট সাৰি আছোঁ। এই চাফাই কৰি আছে আৰু ময়ো ইয়াত হেল্প কৰিম বাৰু। হেল্প কৰিব লাগিবনে? মই এতিয়া লাঞ্চ কৰোঁ, লাঞ্চ কৰা নাছিলোঁ। মায়ে বনাইছে মাটন কাৰী আৰু এইটো ব্ৰাউন ৰাইচ। তেনেহ'লে মই লাঞ্চটো কৰি আপোনালোকৰ লগত আকৌ লগ পাই আছোঁ। হাই গাইজ। হাই। এইজনী মোৰ ছিষ্টাৰ আৰু এইজনী মোৰ কাজিন হয়। তাই গুৱাহাটীত বিয়া হৈছে, এতিয়া আমাৰ ঘৰলৈ ফুৰিব আহিছে আৰু আহিব হ'ল 1 ঘণ্টামান। আমি চাহ পানী খালোঁ একেলগে আৰু তাই মোৰ কাৰণে কিবা গিফ্ট আনিছে, আপোনালোকক মই দেখাব বিচাৰিছোঁ সেইকাৰণে তাইকো দেখালোঁ আৰু তাইৰ গিফ্টটো দেখাম একেলগে। ৱাও, কেনেকুৱা লাগিছে? আপোনালোকে ধুনীয়া লাগিছে। মোৰ কিন্তু বহুত ভাল লাগিছে। মই এইটো পিন্ধিও ভিডিঅ' কৰিম আৰু আপোনালোকে কমেণ্টছত জনাব যে কেনেকুৱা লাগিছে। আৰু তাইৰ নামটো এতিয়া তাই কৈ আছে, পৰিস্মিতা হয় নামটো। তাইক কেনেকুৱা লাগিছে ক'ব আৰু ভিডিঅ'টো চাই থাকিব। বাই। এতিয়া ৰাতি 11:30 বাজিছে আৰু ডিনাৰ কৰিব টাইম হৈছে, কিন্তু মই ডিনাৰ নকৰোঁ, ঘৰৰ মানুহে কৰিব। মই ৰাতি একো খোৱা নাযায়, কেতিয়াবা এখন ৰুটি, তাৰ বাহিৰে বাকী মই ৰাতি একো ইমান হেভি একো নাখাওঁ বাৰু। যিয়ে নহওক এইটো ব্লগ মই ইয়াতেই শেষ কৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে চাই আছে তেনেহ'লে মোক নিশ্চয় ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু ফাৰ্ষ্ট ব্লগ যিহেতুকে ইমান দীঘলীয়া কৰিবৰো ইচ্ছা নাই, ব'ৰ পাব পাৰে বা মই ইমান এক্সপাৰ্ট হৈ যোৱা নাই যে বহুত ধুনীয়াকৈ কৰিব পাৰোঁ। তথাপিও চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি যাম বাৰু এনেকুৱাকৈ যাতে ভাল ব্লগ দিব পাৰোঁ, আপোনালোকক কিছুমান ইনফৰমেশ্যনো দিব পাৰোঁ মোৰ ব্লগবিলাকৰ দ্বাৰাই, বা ট্ৰেভেল ব্লগো মই কৰিম বুলি ভাবি আছোঁ। যদি আপোনালোকে মোৰ এইটো ভিডিঅ' চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ মোৰ ভিডিঅ'টো। আৰু আজিলৈ ইমানতে শেষ কৰিলোঁ। আকৌ আহিম আপোনালোকৰ ওচৰলৈ আন এটি ব্লগ লৈ। বাই বাই।